আজিৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাবা, কাৰণ আজিৰ এই ভিডিঅ'টোত তোমালোকে দেখিবলৈ পাবা আমেৰিকাৰ ঘৰ, আমেৰিকাৰ গলি বা আমেৰিকাৰ ওচৰ চুবুৰীয়াৰ পৰিৱেশ কেনেকুৱা ধৰণৰ হয়। বহুতো মানুহৰ মনত এটা আশা থাকে চোৱাৰ আমেৰিকাৰ ঘৰ দুৱাৰ বা কেনেকুৱা পৰিৱেশত তেওঁলোক থাকে। গতিকে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক দেখাবলৈ চেষ্টা কৰিম আমেৰিকাৰ এটা সুন্দৰ পৰিৱেশ। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা, সম্পূৰ্ণ শেষলৈকে চোৱা আৰু উপভোগ কৰা আমেৰিকাৰ এটা মনোমোহা দৃশ্য। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি তোমালোকে ফেচবুকত চাই আছা তেন্তে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিবা, আৰু যদি ইউটিউবত চাই আছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বটনটো অলপ ক্লিক কৰি ল'বা, কাৰণ আহিবলগীয়া সময়ত এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' বহুতো দেখিবলৈ পাই থাকিবা। যদি ভিডিঅ'টো চাই ভাল পালা, কিবা এটা ইণ্টাৰেষ্টিং নেদেখা ঠাই আজি ভিডিঅ'টোত দেখিবলৈ পালা, তেন্তে ভিডিঅ'টোত এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ যিটো নটিফিকেশ্যন বেল আহিব বেলটো অলপ ক্লিক কৰি লোৱা। তেন্তে আকৌ লগ পাই আছোঁ এটা ইণ্টাৰেষ্টিং ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড